নমস্কাৰ, মই আজি এজন বিশিষ্ট অভিনেতা আৰু তেখেতৰ আৰু এটা পৰিচয় আছে। আমি এটা অনুষ্ঠান হৈ গৈছে কালি গল্প কথা বুলি। চ' সেই বিষয়ে আজি কথা পাতিম। মোৰ লগত আছে তপন দাস ডাঙৰীয়া, তেখেতৰ লগত কথা পাতিম। তপন দা নমস্কাৰ। নমস্কাৰ নমস্কাৰ। আমি প্ৰথমতে আপোনাৰ ধৰি লওক এটা পৰিচয় বহিছোঁ আপোনাৰ লগতে। কৰি লোৱা। আপোনাৰ মানে গল্প কথা বুলি যিটো অনুষ্ঠান হ'ল কালি, তো সেই বিষয়ে অলপ কওকচোন। মানে এই অভিজ্ঞতাটো কেনেকুৱা বা আগতে কৰিছে নেকি এনেকুৱা আপুনি? গল্প কথাটো এইটো সম্পূৰ্ণভাৱে অতনু ভট্টাচাৰ্য, হয় গল্পকাৰ, কবি, সাতসৰীৰ সহ সম্পাদক তেওঁ, অতনু ভট্টাচাৰ্য তথা মিতালীদেৰ এটা যুটীয়া প্ৰচেষ্টা। এইটো অতনু ভট্টাচাৰ্য বহু বছৰৰ পৰা আজি গল্পবিলাক, বিভিন্নজনৰ গল্প, দেশী বিদেশী, হিন্দী হওক, উৰ্দু হওক, হয় এইবিলাক অনুবাদ গল্প অসমীয়া ভাষাত কৈ আহিছে বিভিন্ন ঠাইত। তাৰ লগত সংগীতক আৰোপিত কৰিছে মিতালীদেৰ কণ্ঠেৰে। অঁ সুন্দৰকৈ হৈ আহিছে এইবিলাক। তাত মই কেতিয়াবা ক'ৰবাত এঠাইত হয়তো তেওঁলোকে আগ্ৰহ কৰাৰ কাৰণে অতনু ভট্টাচাৰ্যৰ গল্প এটা এবাৰ কৰিছিলোঁ, হয় ৰঘুনাথ কাপোৰ পিন্ধা। এইবাৰ ইয়াতে তেওঁলোকে বিচাৰিলে। কালি আহি কালি পেলাই যিটো অনুষ্ঠান হৈছিলে মৰঙীত, কালি এই অনুষ্ঠানটো গল্পটোৱে কৰিছে ন ৰঘুনাথ? নাই 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 না নাই বেলেগ এইটো কৰিছে আৰু? অতনু ভট্টাচাৰ্যৰ গল্প আছিল। এইবাৰ ফৰমাইচি হ'ল যে আমাৰ নিজৰ কিবা গল্প এটা কৰিব লাগে। অতনু ভট্টাচাৰ্যও ক'লে হয় যে হয় নিজৰ গল্প এটা তাত পঢ়া হৈছে। অঁ পাঠ কৰিছে মানে? পাঠ মানে মই চাই পঢ়িছোঁ অঁ মই, হ হ কিন্তু তেওঁলোকে গল্পবিলাক অন্য ধৰণে পৰিৱেশন কৰে। গল্পটো নিজে হজম কৰি লৈ মুখস্থও হৈ যায়। তো মই অঁ জাষ্ট পঢ়াহে হৈছে। অঁ গতিকে মোৰ সেইখিনিহে অংশগ্ৰহণ। সেইখিনিৰ দ্বাৰা যদি গল্প কথা কিবা লাভ হৈছে, মই খুবেই ভাল লাগিব মোৰ। অঁ আৰু যদি কিবা হানি হৈছে, মোৰ খুব দুখ লাগিব। এনিৱে যিয়ে নহওক, মই তাত পাৰ্টিচিপেট কৰি নিজৰ খুব সমৃদ্ধ হৈছোঁ, ভাল লাগিছে নিজকে। আপুনি মানে মই নাজানিছিলোঁ দেই আপুনি মানে গল্পও লিখিছিলে বুলি আগতে, বা গল্পকাৰ হিচাপে আপোনাক মই চিনাকি তেনেকৈ নাই মোৰ লগত। মানে মই এই ধৰি লওক মোৰ পলাশ লৈ তেখেত লগৰ, হয় 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 তেওঁৰ থ্ৰুদিও গম পাইছোঁ, বা আপোনাৰ এটা ভিডিঅ' চাইছিলোঁ, তাত মই ভালকৈ গম পাইছোঁ। এনেই আপোনাৰ অভিনেতা হিচাপে ফ'ল' কৰি আছে আগৰ পৰা, বা আপোনাৰ অভিনয় চাই আহিছোঁ। তো গল্পকাৰ হিচাপে আপোনাৰ এই অনুষ্ঠানটো মানে কেনেকুৱা, প্ৰাসংগিকতাটো মানে কেনেকুৱা, বা কিবা আপুনি যেনেকৈ লিখা বা মানুহৰ আগত পাঠ কৰা কিবা এটা পাৰ্থক্যতা দেখা পায় নেকি? নহয়, গল্পটো যেনেকে লিখা হৈছে তেনেকে অঁ অলপমান হেৰি কৰি পঢ়ি গৈছোঁ, আৰু তাত অকণমান সামান্য নাটকীয়তা দি পেলাই সেইখিনিয়ে। বিশেষ অঁ বেলেগ বিশেষ তেনেকুৱা তেনেকুৱা বিশেষ নহয় আৰু অভিনয়টো নহয় আৰু। অঁ মানে ৰেডিঅ'ত যেনেকুৱা তেনেকুৱা এটা আভাস নহয়, থাকে অভিনয় আৰু নহয়, গল্পটোতো বেলেগ গল্প হয়। টাইপ ৰেডিঅ'টোতো নাটকেই হয়, নহয় জানো? অঁ এইখনতো পুৰা নাটক নহয়। গল্পটো পাঠ কৰিব খালি লাগিলে পাঠ কৰা হয় পাঠ কৰা হৈছে। হয় কেতিয়াবা খুব শুনিবলৈ বৰিঙো হয়, যদিহে অঁ যদি একদম চব অডিয়েঞ্চ কি ধৰণৰ অডিয়েঞ্চ থাকে তাৰ ওপৰত ডিপেণ্ড কৰে বহুত। হয় হয় হয়, বা পৰিৱেশটো কেনেকুৱা সেইটোৰ ওপৰতো হয় চাগে। হয় হয়, সেইটো হয় কেতিয়াবা। অঁ সেইটো হয়। মানে আপোনাৰ গল্পকাৰ হিচাপে ধৰি লওক, আপোনাৰ মানে এতিয়া বৰ্তমান লিখা মেলা আপোনাৰ চলি থাকেনে? নে নহয় নহয়, নে এইটো আৰু জোৰ জবস্তি। এইটো মই একেবাৰে কোনো ধৰণৰ গল্পকাৰো নহয়, লিখকো নহয়। স্কুলত থাকোঁতে অৱসৰ সময় যিখিনি পাইছিলোঁ, অঁ পাঠক হিচাপে মই অতি এজন থাৰ্ড গ্ৰেডৰ পাঠক। এই ৰহস্য সাহিত্য কিবা কিবি পঢ়িছিলোঁ। অঁ তেনেকুৱা ধৰণৰ কাৰোবাৰ কিবা কিবি লিখিছিলোঁ। অঁ তেনেকৈ লিখি থাকিলেও সময় পালে পিছলৈ দুই একে অকণমান প্ৰশ্ৰয় দিলে, দুই এক বন্ধু বান্ধৱে। অঁ এখন মান্য মেগাজিনেতো দুই এটা লিখা হ'লোঁ। দুই এখন সংকলনো তেনেকৈ উলিয়াই দিলে, ওলালে। সেইখিনি তেনেকৈ কিছু সংখ্যকৰ মাজত চিনাকি আৰু, যে জানে আৰু যে এখেতে এখন লিখেও। অঁ আৰু মোৰ ভয় কৰিবলগীয়া নাথাকে, যিহেতু এজন অভিনয় কৰ্মী। মই অভিনেতা অঁ নহয়, অভিনয় কৰ্মী। হয় অভিনয় কৰ্মী হিচাপে বেয়া হ'লেও গল্প লিখাত কোনেও একো নকয় আৰু, এই লিখিছে ভাল কথা। অঁ তেনেকৈ কেতিয়াবা সময় পালে চলি থাকে। মানে বৰ্তমান কিবা লিখিছে নেকি নাই নতুন? নাই 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 নাই, তেনেকুৱা সময় পালে বা কেতিয়াবা হয়তো আপোনাৰ হ'ব। সময়ো অকণমান দিগদাৰ হৈ চাগে, মিলাবলৈ ভ্ৰাম্যমানত আপুনি মিলাবলৈ যিহেতু আছিলে। হয় হয় হয়, সেইটো এটা হয়। অঁ আৰু এতিয়া ধৰি লওক অভিনেতা হিচাপে সুধিছোঁ, মানে আকৌ এইবাৰ ভ্ৰাম্যমান আপুনি যোৱাৰ পৰিকল্পনা কৰিছে নাই নাই নেকি? নাই, ভ্ৰাম্যমান যোৱাৰ পৰিকল্পনা এই বছৰ নেক্সট অহা এইটো বছৰটো ছিজনটোত নাই নহয়? নাই। অঁ বা আৰু আপোনাৰ চিনেমাৰ কিবা নতুন কাম যদি আহিছে আমাক দৰ্শকক কিবা জনাব কিবি পাৰে। আছে, কিন্তু ক'ব নোৱাৰি কি কাৰণে হয়। কি ছবি বোলা বস্তুটো এতিয়া ভ্ৰাম্যমানৰ হয় কি, ভ্ৰাম্যমানৰ নাটক কেইখন এতিয়া হ'বই। অঁ সেইটো ফিক্স হৈ থাকে আৰু। ফিক্স হৈ থাকে, হয় কমিটি হৈ যায়। চিনেমাৰ কথা বহুত ধৰণৰ কথা আহি যায়।
আধাতে বন্ধও হৈ যাব পাৰে কিছুমান তেনেকুৱা হয় ঠিক এই কৈছে ধৰণৰ কথা কিছুমান হৈ যায় তো থকাটো আছে কিবা কিবি হয়তো শ্বুটিঙো হ'ব ওলাওকচোন ওলালেও ৰিলিজ হওকচোন এই ধৰণৰ কথা কিছুমান আহি তেনেকুৱা যায় হৈ আছে অসমৰ সৰু মাৰ্কেটটো সেইকাৰণে ক'বলৈ বৰ দিগদাৰী লাগে মোৰ বিশেষকৈ ব্যক্তিগতভাৱে মই সেইকাৰণে নকওঁ কথাখিনি আছে কিবা কিবি চাম কি হয় আপোনাৰ এতিয়া এই প্ৰজেক্টটোৰ বিষয়ে ক'ব ফটোৰ যিটো আধাৰত এখন ছবি নিৰ্মাণ হৈ আছে সেই বিষয়ে মানে ক'ব পাৰিব নেকি নে সেইটোও ক'বলৈ খালি নিৰ্মিত অৱস্থাতে আছে কিবা সেইটো আহি পেলাই আমাৰ ননী তেখেতৰ বিষয়ে যিখিনি চিৰিয়াছ ছবিৰ যিখিনি দৰ্শক সমালোচক বা ছবি সম্পৰ্কে পঢ়া শুনা কৰা মানুহ আছে তেওঁলোকে জানে তেওঁৰ বিষয়ে তেওঁ যোগাযোগ কৰিলে কিবা এটা গল্প লৈ পেলাই হেনো আমাৰ গল্পটো লৈ পেলাই ছবি এখন কৰাৰ কথা ক'লে তো সেইখন হৈ আছে বুলি শুনিছোঁ আপোনাৰ কোনটো গল্পৰ পৰা হৈছিল এইটো হ'ল হেৰি এটা ভূতৰ গল্প এই গল্পটো লৈ তেওঁলোকে পৰিচালকে নিজা এটা ইণ্টাৰপ্ৰিটেশ্যন দিছে দি পেলাই কৰিছে চলি আছে শ্বুটিং তাতে আমাৰ নাটকৰ সৈতে জড়িত লিখা মেলাৰ সৈতে জড়িত পলাশ লৈং আছে তেখেতে অভিনয় কৰিছে এনেকৈ টীম এটা সুন্দৰ টীম এটা আছে মই লগ নাপালোঁ এইবাৰ আহি যদিও গোলাঘাটত আহিলোঁ এইবাৰ ছুটীত আছে তেওঁলোক গতিকে সেইখন হৈ আছে নিশ্চয় ভাল হ'ব আৰু অন্য ধৰণৰ হ'ব কাৰণ যিখিনিয়ে কাম কৰিছে ননীৰ কাম সাংঘাতিক গভীৰতা থকা কাম নিশ্চয় পাতলীয়া কাম নকৰে গল্পটো যদিও মোৰ পাতল গল্প এটা তাক তেওঁ কিবা গভীৰতা দিয়াৰ চেষ্টা কৰিছে ভাল কথা এইটো মই এইবিলাক লৈ হেৰি কৰি নাথাকোঁ ভাল কাম এটা হ'লে খুবেই ভাল কথা সেইটো এতিয়া চলি আছে নিৰ্মাণৰত অৱস্থাত আছে আৰু মানে এটা মানে আপুনি যিহেতু আপোনাৰ চাগে অভিনয় জীৱনটো মানে এমেচাৰ থিয়েটাৰ বুলি যিটো কয় ধৰি লওক আমাৰ প্ৰচলিত তাৰ পৰাই আৰম্ভ হৈছে চাগে আপোনাৰ নহয় এমেচাৰ শব্দটো ক'বলৈ দিগদাৰী যিখিনি তেনেকৈ আৰম্ভ হেৰি হৈছে নহয় আমাৰ ব্যৱসায়িক নহয় অপেচাদাৰী তেনেকৈ পেচাদাৰী যিখিনি তাৰ পৰাই আৰম্ভ চাগে এতিয়া সৰুতেতো ধৰা চবে একাংকিকা নাটক কৰে স্কুলতে 8-9 বছৰ বয়সৰ পৰা আৰম্ভ কৰিছোঁ নাটক কৰা তো তেনেকৈ চলি পিছলৈ ধৰা কিছুমান সংঘ ক্লাব গুৱাহাটীত যিবিলাক আছে লোকেল তেনেকৈ তাৰ সৈতে জড়িত হৈ তেনেকৈ চলিলে নাটকে আৰু প্ৰায় আমাৰো তেনেকৈ আৰম্ভ হৈছিল চবৰে সেইটো তেনেকেই ইয়াতে হ'ব সেইটোৱে হ'ব আৰু ইয়াত যিহেতু আমি কৰা সময়তো স্কুলিং হেৰিটো নাছিল অসমত নাছিল বাহিৰত আছিল নাটক শিকা এতিয়াতো যথেষ্ট এতিয়া অলপ নাটকৰ শিক্ষা ল'ব খুজিলে ল'ব পাৰি বহুত কেইটা ভাল প্ৰতিষ্ঠান আছে অভিনয় শিক্ষণৰ তেতিয়া নাছিল গতিকে আমি সেই কৰি তেনেকৈ প্ৰেক্টিকেলি ভুলে শুদ্ধই কিবা কিবি কৰি তেনেকৈ মানে আমি যদি চাওঁ এতিয়া ধৰি লওক ভ্ৰাম্যমানৰ যিবোৰ নাটক ধৰি লওক বা দৰ্শক যেনেকৈ গঢ়িছে আৰু এই যিটো অপেচাদাৰী বা এমেচাৰ নাটক বুলি কয় চ' দুইটাৰ মাজত এটা তফাৎ আছে ধৰি লওক মানে কৌশলগত হওক বা অন্য ধৰণৰ আছে এই মানে ভ্ৰাম্যমান যেনেকৈ আগবাঢ়ি গৈছে ব্যৱসায়িক ভিত্তিটো হওক বা নাটকবোৰ দৰ্শকৰ ওচৰলৈ নিব পাৰিছে বা যিবোৰ সামাজিক বাৰ্তা কিছুমানো তেনেকৈ দিব পৰা বহুত থল আছে তাত আমাৰ এই এমেচাৰ নাটকবোৰত ধৰি লওক কিছুমান জেগাত থমকি ৰ'বলগীয়া হয় এইটো হয়তো পইচাৰ কাৰণে হওক আমি নিজে পাইছোঁ ধৰি লওক কিছুমান হেৰি আপুনি মানে কি বুলি ভাবে যে দুইটাৰ ক'ত এইটোতো থাকিব এইটো পৃথিৱীজুৰি আছে নহয় জানো পৃথিৱীৰ ভাল চিনেমাবিলাকনো কিমানে চাইছে কমাৰ্চিয়েলবিলাকেতো চাইছে নহয় জানো এতিয়া আমাৰ ভাৰতবৰ্ষত যদি ধৰোঁ মানুহৰ যিটো গাঁথনি আৰ্থিক যিখিনি বৈষম্য আছে তেনেকৈ যদি আমি চেপ্টাৰ ৱাইজ ভাগ কৰি যাওঁ অসংখ্য নহয় মানুহ 142 মান হ'ল নেকি কোটি এতিয়া ৰেকৰ্ডেই হ'ল তো ইমানবোৰ মানুহ অসমতো ইমানবোৰ মানুহ সেই মানুহখিনিৰ কিমানখিনিনো হাড়ভঙা পৰিশ্ৰম কৰি বহুতখিনিয়ে হেৰি কৰে তাৰ মাজত শুদ্ধ অনুশীলন বা ঠিক আছে চাকৰি এটাৰ কাৰণে পঢ়া শুনা কৰে কিন্তু শুদ্ধ হেৰিতনো জ্ঞান কিমান লাভ কৰে যিখিনি ব্যৱহাৰিক জ্ঞান জীৱনৰ কাৰণে লাগে বহুতে সেইখিনি লাভ কৰিব নোৱাৰে তেনেকৈ যদি ধৰোঁ নাটক এখন ভাল নাটক এখন চোৱা ভাল সাহিত্য পঢ়া সেই অনুশীলননো কিমানৰ হয় সেইখিনিতো বহুতৰে নহয় জানো গতিকে এটা মনোৰঞ্জনমূলক বস্তু চবে সেইখিনি সময় পইচা দি চাইছে পইচা উচুল হ'ব লাগে ফূৰ্তি কৰিব লাগে সাধাৰণ তৰল বস্তু এটাকে লয় তাৰ মাজেৰে অকণমান যেনিবা মেছেজ এটা থাকিব হহা কন্দা থাকিব সেইখিনি চলি আছে সেইখিনিকে ভাবে গতিকে সেই ধৰণৰ বস্তুৱে কৰি আছে ভ্ৰাম্যমাণ থিয়েটাৰে ব্যৱসায়িক অৰ্থত মাছ অডিয়েন্সৰ কাৰণে যিটো কৰা হয় গতিকে সেইটো কৰিবলৈ সহজ মাৰ্কেটটো অলপ ডাঙৰ
নহয় জানো তাততো সেইখিনি অডিয়েঞ্চৰটো অনুশীলনটো নালাগে নহয় জানো অনুশীলন মানে মই কৈছোঁ কি যে এবাৰ এজন ৰাইটাৰ মহাদেৱীৰ নবকো ললিতা নামৰ উপন্যাসখন লিখিছিল এইখন বেন কৰিছিল তেতিয়া নৱকৱে কিছুমান হেৰিও লিখিছিল প্ৰবন্ধও লিখিছিল তেনেকুৱা এটা প্ৰবন্ধতে আছিল তেওঁ মানে প্ৰশ্ন কৰিছিল যে এজন ভাল পাঠক হ'বৰ কাৰণে কি গুণ লাগে তেওঁ 10টা গুণ দিছিল তাৰে 3টা লাগে নে 4টা আছিল পাহৰিলোঁ কি 10টা গুণ লিখি দিছিল পাহৰিলোঁ মই কিন্তু লগা 3টা গুণ তেওঁ কৈছিল যে প্ৰথম কথা পাঠকজনৰ ৰসবোধ থাকিব লাগিব 2 নম্বৰ স্মৃতি শক্তি থাকিব লাগিব 3 নম্বৰ নিজৰ এখন অভিধান থাকিব লাগিব তাৰ মানে পাঠক হ'বৰ কাৰণে এইখিনি বস্তু লাগে নহয় জানো এইখিনি নথকাকৈ পাঠক হ'ব নোৱাৰি এই বস্তুটো লাগিব এতিয়া যাৰ ৰসবোধ কম আছে স্মৃতি শক্তি কম আছে অভিধান এখনৰ লগত কাৰো কানেকশ্যন নাই সেইজন খুব ভাল পাঠক নহয় জানো তৰল বস্তু পঢ়িব ঠিক তেনেকৈ মই ভাবোঁ দৰ্শক এজনৰো অনুশীলন এটা লাগে তেওঁ সাহিত্যৰ খবৰ ৰাখিব লাগিব পলিটিকেল কি হৈ আছে কিছু দূৰ ৰাখিব লাগিব পৃথিৱীৰ খবৰ ৰাখিব লাগিব নহয় জানো গান বজানাৰ খবৰ ৰাখিব লাগিব টকা শিকা লেনদেন কেনেকৈ হয় ওপৰৰ পৰা তললৈ কেনেকৈ হৈ আছে এইবিলাক লাগি এই গোটেইখিনি অলপ লাগিলে তেওঁৰ এটা নিজস্ব এখন জাজমেণ্ট দিব পৰা এটা হেৰি তৈয়াৰ হৈ যাব তাৰ পৰা তেওঁৰ অনুশীলনটো বাঢ়িব বা তেওঁ চাব পৰা কেপাচিটি এটা হ'ব নহয় জানো ভাল নাটক হওক ভাল কিবা হওক গান হওক যিকোনো বস্তু যিখিনি বস্তু এতিয়া নাথাকিলে এজ ইউজুৱেল চাকৰি কৰিছোঁ মই অৱসৰ সময়ত মই মনোৰঞ্জন ল'ব লাগে নহয় জানো মই ভালকৈ পেপাৰ এখন নপঢ়োঁ মই গল্প কবিতা নপঢ়োঁ ভাল গান নুশুনো গানৰ নামত চিৎকাৰ টিৎকাৰ এইবিলাক শুনো নহয় জানো তেওঁৰ সেইটো গ্ৰ' নকৰে আৰু এইটোও নহয় যে চবৰে গ্ৰ' কৰিবই লাগিব কি দৰকাৰ কাৰোবাৰটো নাথাকিবও পাৰে চবৰে সেই মেধা বা সেইটো নাথাকে নহয় জানো অকণমান হেৰি মানুহো লাগিব নহ'লে আমাৰ ধোদৰালিটো কেনেকৈ হ'লে নহয় সেইখিনি মানুহো লাগিব ধোদো লাগিব আমাৰ চব লাগিব আমাৰ ইয়াত ক্ৰাইমো লাগিব ছ'চাইটি নিডছ ক্ৰাইম নহ'লে কেনেকৈ ছ'চাইটি জীয়াই থাকিব চব লাগিব ভাল বেয়া লাগিব কিন্তু ঘটনা হ'ল সেই অনুশীলন নথকা মানুহখিনিৰ সংখ্যাটো বেছি কাৰণে মাৰ্কেটটো ডাঙৰ কাৰণে ব্যৱসায়িক বস্তুটোৱে মনোৰঞ্জনমূলক বস্তুটোৱে পটকৈ আকৰ্ষণ কৰে মানুহে চায় গতিকে সেইখিনি মানুহৰ মাজলৈ সোমাব মানে কি কমিটিবিলাকে ভাল পায় কমিটিবিলাকে যেতিয়া ভাবে যে আমি যদি আনো এই থিয়েটাৰখন আমাৰো 2টা পইচা ৰাহি হ'ব এইটোতো নহয় থিয়েটাৰে অকলে ব্যৱসায় কৰিছে তাৰ সৈতে এটা চেইন জড়িত হৈ আছে নহয় জানো সেই পৰিয়াল মানে কি তাত কাম কৰা যিখিনি কলা কুশলী আছে এক্টাৰ আছে গায়ক গায়িকা আছে ডান্সাৰ আছে তেওঁলোকৰো এটা কাম হৈ আছে তেওঁ এটা তাৰ পৰা খোৰাকি পাই আছে দৰমহা এটা পাই আছে পইচা পাই আছে থিয়েটাৰৰ মালিকেও পাই আছে তথা সেই থিয়েটাৰখন যে মাতিছে কমিটিটো এনেই মতা নাই নহয় তেওঁলোকেও মাতিছে তেওঁলোকে মাতিও সেই ৰাহি হোৱা বস্তুটো ভাল কাম এটা কৰিছে নামঘৰ হওক এইবিলাক কাম কৰিছে কিন্তু সেই বুলি ক্ষতিটো কাৰ হৈছে নাটক বোলা বস্তুটো হৈছে কাৰণ তেওঁলোকে মাতিও খুব অৰ্থবহ ভাল নাটক এখন যিখন কৰিলে হয়তো দৰ্শকে বেছি নহ'ব নাচাব তাতকৈ তৰল নাটক এখন হ'ব তৰল নাটক এখন চলিলে বেছি পইচাটো পাব সেইখনহে কৰিব নহয় জানো কাৰণ তেওঁলোকে পইচাটো তেওঁলোককো লাগে তেওঁলোকে ভাল কামত ইউজ কৰিব গতিকে ইয়াত মানে টৰ্চাৰটো সেই নাটক বোলা মাধ্যমটোৰ ওপৰতে হয় গতিকে তেনেকৈ বস্তুটো চলি আছে গতিকে নেচাৰেলি ব্যৱসায়িক থিয়েটাৰখিনি তেনেকৈ এটা ডাঙৰ প্ৰসাৰতা লাভ কৰি দৰ্শকৰ মাজলৈ মাছ অডিয়েঞ্চৰ মাজলৈ গুচি গৈছে বা চাবও মানুহে আৰু ওচৰত গুচি গৈছে গাঁওখনৰ ওচৰত গুচি গৈছে চাইছে সেই এটা হৈছেগৈ আৰু যিটো এমএছআৰে কৰিব নোৱাৰে ধৰি লওক বা দিগদাৰ হয় অলপ এমএছআৰে কৰিব তাত গৈ কৰিলেও সেই কথা কিছুমান আহি যায় কোনে মাতিব এমএছআৰক মাতি পেলাই খৰচটো কোনে কৰিব পইচাটো ৰাহি হ'ব লাগিব না পইচাটো পাব লাগিব নহয় জানো টিকটৰ দাম কৰিলে কিমানে চাব মই ক'লোৱে অনুশীলন থকা দৰ্শক সেইখিনি লাগিব সেইটো চবতে অসমত বুলি নহয় এইটো চবতে ইয়াতো নহয় পৃথিৱীৰ যিকোনো ঠাইতে ক'তনো আজি ডাঙৰ নাটকৰ নাম যে শুনিছা এতিয়া ব্ৰেখটৰ নাটক বেকেটৰ নাটক কোৱা কেমুৰ নাটক কোৱা এইবিলাকনো ক'তনো সাংঘাতিক এতিয়া ব্ৰডৱে থিয়েটাৰ আমেৰিকাৰ বিখ্যাত থিয়েটাৰ সেইবিলাক থিয়েটাৰ হলত নহয়তো এইবিলাক নাটক এইবিলাক ইউনিভাৰ্চিটি হলত হয় কলেজৰ হলত হয় য'ত কিছু চিলেক্টেড অডিয়েঞ্চ থাকে তেনেকুৱা ঠাইতহে হয় ব্ৰডৱেটো মিউজিকেল হয় তাত গানে বাজানে বেলেগ ধৰণৰ বস্তু কিছুমান হয় কিন্তু যিখিনি আমি ক্লাছিক নাটক বুলিলে বুজোঁ সেইখিনিৰোতো তেনেকুৱা মাৰ্কেট সেই অৰ্থত নাই কিন্তু সেইবিলাক নাটক আকৌ যুগ ধৰি শ বছৰ ধৰি থাকি যায়
সেইটোৱে তেওঁলোকৰ এটা মাৰ্কেট বুলি ভাবোঁ। শ্বেক্সপিয়াৰ থাকি গ'ল, এই ধৰণৰ কথা আৰু মোৰ সীমিত জ্ঞানেৰে কৈছোঁ কথাখিনি। মানে যে বাহিৰত ধৰি লওক দুই এখন দেখিছোঁ বা শুনিছোঁ, ধৰি লওক টিকেট কাটি চাই ধৰি লওক, সেই বস্তুটো খালি আমাৰ অসমত দেখা নাযায়, মানে অপেচাদাৰী যিখিনি এমেচাৰ নাটকবোৰত। এমেচাৰ নাটকৰো এনেকুৱা নহয় যে তেওঁলোকৰো এটা হেৰি আছে, আজিকালি কল শ্ব'বিলাক হয়, ভাল নাটকবিলাক যে অসমতে কৰে এইটো নহয়, দিল্লী কেলকাতা বিভিন্ন ঠাইত কৰে, সেইটো এটা হয়। আৰু এইটো নহয় কেৱল ব্যৱসায় কেন্দ্ৰিক নহয়তো বস্তুটো। আৰু যদি যদি ভাবা, যদি কোনো অপেচাদাৰী দলে ভাবে যে আমি পইচা নাপাওঁ, কিয় পইচা নাপাওঁ, আৰু পইচা যদি লাগে তেনেকুৱা নাটক কৰা, পইচা পাবা। তেনেকুৱা নাটক কৰা না, কিয় পইচা নাপাবা, পইচা পাবা। তেনেকুৱা ধৰণৰ লাৰেলাপ্পা নাটক কৰি দিয়া, পইচা পাবা, চবেই চাব আহিব। কিন্তু নেচাৰেলি নকৰে তেওঁলোকে, ভাল নাটক কৰিব খুজিছে আৰু সেইটো আছে। আজি বাহাৰুল ইছলামে আকাশখনৰ কিমানটা শ্ব' হৈ গৈছে, কৰি আছে যুগৰ পৰা। ক'ত ভ্ৰাম্যমাণ থিয়েটাৰৰ এটা বছৰ কেইখনমান শ্ব', 20টা 30টা শ্ব' বা 40টাই ধৰিলোঁ, বা 100টা শ্ব' হৈ পেলাই বন্ধ হৈ গ'ল। তাৰপিছত ক'ত 10 বছৰ পিছত আকৌ সেইটো ৰিভাইভ কৰিলে, সেইটো হৈছে। কিন্তু ভাল নাটকবিলাকতো চলি আছে ন, চলি থাকিব। আপোনাৰ মানে চিনেমা কৰ্মী হিচাপে আপুনি এতিয়া ধৰক ভ্ৰাম্যমাণটো মানে ছিকিউৰ্ড যিটো শব্দ লগাইছোঁ আৰু চিনেমা অসমৰ কথাটো কৈছোঁ, চিনেৰীটো চিনেমা ছিকিউৰ্ড নে ধৰি লওক ভ্ৰাম্যমাণ? কিন্তু ভ্ৰাম্যমাণ লাগে আমাৰ, আমি দৰ্শক হিচাপে যে ভ্ৰাম্যমাণ ধুনীয়াকৈ চলি গৈ আছে, মেনেজমেণ্টৰ ফালৰ পৰা হওক বা ব্যৱসায়িক চব বস্তু এইটো থাকি, মই কৈছোঁ নহয় ক্ৰাইমবিলাক লাগেতো, চব বস্তু লাগিব, ক্ৰাইমো লাগিব, ভাল কামো লাগিব, ভ্ৰাম্যমাণো লাগিব, ভাল থিয়েটাৰো লাগিব, চব বস্তুৱে লাগিব। কেনেকৈ থাকিব ছ'চাইটি এখন, ইমান মানুহ হয় নহয়, ইমান এটা আৰ্থিক বৈষম্য চাৰিওফালে, তাৰ মাজততো এইবিলাক লৈ জীয়াই থাকিব লাগিব, চবৰে চলি থাকিব, চবেই চলি থাকিব তেনেকৈ, হয় নহয়? তাৰ মাজত বেয়াবিলাক নোহোৱা হৈ থাকিব লাগিব, নিজে 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 ডিলিট নহয়, ডিলিট নহ'লেও ধৰি লওক আৰু তেওঁলোকৰ ভাল সংখ্যাটো ভালটো বাঢ়ি গ'লে, তাৰমানে ভালৰ পৰা বেয়াটোৱে ভালখিনি ল'ব লাগিব, নহয় জানো? আৰু বেয়াখিনিৰো যদি কিবা ভাল গুণ আছে ল'ব লাগিব, ৰাৱণৰ ভাল গুণখিনি ৰামে ল'ব লাগিব, ৰামৰ বেয়া গুণখিনি ৰাৱণে বিচাৰি পাব লাগিব, ৰামৰ কিবা ভাল গুণ, এই তেনেকুৱা ধৰণৰ আদান প্ৰদানটো থাকিব লাগিব আৰু ইটোৰ পৰা সিটোলৈ। ভ্ৰাম্যমাণৰো কিবা কিবি হয়তো ভাল গুণ আছে, প্ৰফেচনেলিজম বুলি নহয়, বিজনেছ লেভেলতহে তেওঁলোকৰ এটা লাইন হৈ গৈছে। কিন্তু অভিনয় লেভেলত প্ৰফেচনেলিজমটো হেৰিত বহুত বেছি, আমাৰ বহুত বেছি কষ্ট কৰে এটা ৰোলৰ কাৰণে। তাত ইমান হেৰি নহয়, তাত লিমিটেশ্যন আছে বহুত। এনেই অভিনেতা হিচাপে ধৰি লওক আপুনি মানে কোনটো মাধ্যমত, চিনেমা কেমেৰাৰ আগত ভাল পায় নে ধৰি লওক ষ্টেজ মানে ভ্ৰাম্যমাণৰ কোনটো? মই ৰেডিঅ'ত ভাল পাওঁ। ৰেডিঅ' ভাল পায় নেকি? ৰেডিঅ' অভিজ্ঞতাটো মোৰ নাই বাৰু, ইমান নাজানো ইমান। ৰেডিঅ'ত ভাল পায় আপুনি? ৰেডিঅ'ত মেকআপ টেকআপ কৰিব নালাগে, গ'লো লেঠা চেচ, মই এলেহুৱা মানুহ, প্ৰচণ্ড এলেহুৱা মানুহ, এই কোনে এইবিলাক কৰি থাকে সদায় কৰা। মানে চিনেমাৰ ধৰি লওক আপোনাৰ দীনবন্ধুখন চাই বহুত ভাল লাগিছিল মানে। সেইখন সংলাপবিলাক খুব ভাল আছিল, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সেইখন ষ্টৰী। ভ্ৰাম্যমাণৰ নাটক আছিল সেইখন, হুবহু সেই সংলাপ, ডাইৰেক্টৰ ভাল আছিল, আৰ্টিষ্টবিলাক সাংঘাতিক আৰ্টিষ্ট আছিল, আৰু হাৰ্টথ্ৰব আছিল, জুবিন গাৰ্গ আছিল, ছবিখন ভাল নহয় বেয়া, মানে চব ফালৰ পৰা মিলি মানে ভাল, সেইকাৰণে ভাল আছিল। মই এটা প্ৰশ্ন মাজতে, আপুনি ভাবে যে মানে অভিনয়টো আপোনাৰ মতে শিকিব পৰা বস্তু বা শিকিব পৰা যায়নে বা কৰিব পৰা যায়নে? যেনেকৈ এতিয়া প্ৰথম ইয়াৰ কোৰ্চ খুলিছে, মই জাগিৰোড কলেজৰ ধৰক এতিয়া কোৰ্চ এটা কৰি আছোঁ, আপোনাৰ মতে কেনেকুৱা ধৰণৰ কি হয়? এতিয়া গোটেই কথাটো হৈছে কি, স্বভাৱ কবি কিছুমান নাথাকে জানো, স্বভাৱ কবি, তেওঁলোকে, আপুনি বহি লওক, স্বভাৱ কবিবিলাকেওতো প্ৰকৃতিৰ পৰা সেইবিলাক লৈয়ে সুন্দৰকৈ বহুত কথা কৈ দিব পাৰে, কিন্তু জ্ঞানটো তেওঁলোকে আহৰণ কৰে। স্বাভাৱিক কিছু দক্ষতা, স্বাভাৱিক কিছু প্ৰতিভা, এজন খুব ভাল এক্টৰ হ'ব লাগিলেতো কিছুতো থাকিবই লাগিব, নহয় জানো? তেওঁৰ গোটেই সুস্থ সবল ব্ৰেইন হওক, কিবা হওক, নাৰ্ভ হওক, গোটেইখিনি অন্ততঃ কণ্ট্ৰলৰ ভিতৰত থকা বস্তু এটা হ'বই লাগিব। কিন্তু প্ৰশিক্ষণখিনি খুবেই জৰুৰী, খুবেই দৰকাৰ, তেতিয়াহ'লে খিৰিকী এখন খুলি যায় আৰু বহুত বস্তু গম পোৱা যায়, সোনকালে গম পোৱা যায়, কাৰণ লংজিভিটিটো বেছি নাইতো, খুব বেছি এটা ফিজিকেলি সাংঘাতিক লেবাৰ কৰিব পৰা চৰিত্ৰ এটা 60 বছৰ বয়সলৈ হয়তো কৰি থাকিব পাৰিব, কোনোবাই 70 লৈ কৰি থাকে, তাৰপিছততো নোৱাৰে নহয়, বা 30 লৈকে ফুটবলাৰ এটা কিমান লৈ খেলি থাকিব, খুব বেছি 30 লৈকে, তাৰপিছত অলপ টান। কিন্তু খুব বেছি নিজকে ফিট কৰি ৰাখিলে কাৰণে এইটো ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে হয়তো এটা বয়সলৈ খেলি আছে, আগৰ এটা সময়ত নোৱাৰিছিল, 30ত চেচেই হৈ যায়, ক্ৰিকেট কেৰিয়াৰ 40ত মোটামুটি শেষেই হৈ যায়। সেইটো ভাল অভিনয় কৰি থাকিব লাগিলেও, খুব ভালকৈ চবফালে এক্টিভ হৈ থাকিব লাগিলেও, একেবাৰে 90 বছৰলৈতো চব কৰিব নোৱাৰে, ফুটবলাৰ হ'ব নোৱাৰে, নেচাৰেলি নোৱাৰে, নহয় জানো?
গতিকে এই প্ৰশিক্ষণটো পালে হয় কি খুব বেছি অলপ ফাষ্ট আগবাঢ়িব পাৰি দুনিয়াখন দেখা যায় পৃথিৱীত কি হৈ আছে কি ধৰণৰ কথা আছে গোটেইখিনি জানিলে লাভ হয় মই ভাবোঁ আৰু এনজয় কৰিব পাৰে নহ'লে একেটা ঠাইতে ঘূৰি থাকিব লগা হয় ইয়াৰ আগত ধৰক আমি যোনবোৰে অভিনয় শিল্পটোৰ প্ৰতি ইণ্টাৰেষ্টেড আছিলোঁ কিন্তু আমি অভিনয় পঢ়িব পোৱা নাছিলোঁ বেলেগ এটা মই ইংৰাজীত পঢ়িছোঁ ধৰক তেনেকৈ ইও বেলেগ এটা ছাবজেক্ট লৈ পঢ়িব লগা হৈছে কিন্তু এতিয়া যিহেতু এনেকুৱা এটা সুবিধা আহিছে যে অভিনয় লৈয়ে ডিগ্ৰীটো কৰিব পাৰি তো ডেফিনেটলি আপুনি ভাবে যে ল'ৰা ছোৱালীখিনিৰ কাৰণে উপকৃত হ'ব নিশ্চয় হ'ব কিয় নহ'ব আৰু এনেকুৱাও নহয় যে বহুত বয়সত আহিওতো বহুত ভাল ভাল এক্টৰ হৈছেগৈ হয় তেনেকুৱাও হয় সেইটো নিজৰ ওপৰত কথা নহয় জানো আৰু এটা প্ৰশ্ন সোধোঁ এইটো হ'ল যে আপুনি এটা মানে চৰিত্ৰ প্ৰিপেয়াৰ কেনেকৈ কৰে মানে এটা ইণ্টাৰনেলি আৰু এক্সটাৰ্নেলি যোনটো আমি লওঁ সেইটো আপুনি কেনেকৈ প্ৰিপেয়াৰ কৰোঁতে কি কৰে মই কোনো প্ৰশিক্ষিত অভিনেতা নহয় একোৱেই নাজানো তথাপিও আপোনাৰ এটা টেকনিক আছে নাই টেকনিক মই কেনেকৈ কি হয় নাজানো আৰু এই বিষয়ে ক'ব নোৱাৰিম মই একেবাৰে আনকৰা কি কৰে মই বিশেষ একোৱেই নাজানো এই বিষয়ে লাজে পাম সুধিলে মই ট্ৰেইন এক্টৰ নহয় চ' একেবাৰে এই বিষয়ে মই কোৱাটো ভুল হ'ব আপুনি নতুন আমাৰ নিচিনা নতুন ল'ৰা ছোৱালীৰ কাৰণে কিবা উপদেশ আপুনি কি দিব বিচাৰে সেই বস্তুটো উপদেশ বোলা শব্দটো আচলতে আটাইতকৈ নিজৰ কাৰণে জৰুৰী নিজকে দৰকাৰী মই এতিয়াও শিকাৰোৱে গতিকে মই নতুনখিনিৰ পৰা শিকিবহে খোজোঁ আৰু নতুন যিখিনি আছে তেওঁলোকে চৰিত্ৰবিলাক কি ধৰণে ৰূপায়ণ কৰোঁতে কি ধৰণে প্ৰচেছেৰে কৰিছে প্ৰশিক্ষিতখিনিয়ে তেওঁলোকে এই নোটবিলাক ৰাখি যাব লাগে আৰু এইবিলাক আমাৰ লিখিত ৰূপত নাথাকেতো চৰিত্ৰ এটা কেনেকৈ কৰোঁতে কি ধৰণে তেওঁ হেৰি পাইছে আগবাঢ়িছে এইবিলাক লিখি যাব লাগে আৰু এইবিলাক এটা সময়ত প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে পিছৰ জেনেৰেশ্যনে হেৰিটো লাভ হ'বগৈ বা এতিয়া পঢ়িব পালে মোৰে লাভ হ'লহেঁতেন আমি নাজানিলোঁ কৰিছিলে তেওঁ আৰু বহুত কিবা কিবি মেথড আহিছে নহয় জানো এইবিলাক যিয়ে জানে আমি নাপালোঁ কাৰণে এতিয়া আমি আগবঢ়া নাছিলোঁ বা আমাৰ বহুত আগৰ গ্ৰেট এক্টৰে তেনেকৈ লিখি থৈ নগ'ল ফণী শৰ্মাহঁতে জীৱনী লিখিলে নাটকো লিখিলে কিন্তু সেই আগবঢ়া প্ৰচেছটো ইমান ডিটেইলছ লিখি থৈ নগ'ল যিটো হয়তো এতিয়া বেংগল থিয়েটাৰটো কিছুৱে কৰিছে বা এক্টৰো কৰিবলৈ সময় কমেই থাকে বা ইংলিছ থিয়েটাৰটো হয়তো অলিভিয়াৰে কৰিছে বহুতে কৰা নাই কি কাৰণে নকৰে নাজানো কিন্তু তেওঁৰ লগৰ বহুতে সেইটো লিখি থৈ গৈছে লগৰ সংগীয়ে বা হওক কোনোবা ৰাইটাৰ সমালোচকে সেইবিলাক ৰাখি থৈ যাব লাগে পিছৰ জেনেৰেশ্যনৰ কাৰণে সুবিধা হ'ব সেইটোৱে আৰু মই মাজতে ইণ্টাৰাপ্ট কৰিলোঁ চৰি মোৰ মানে মনত আহি আছিলে সেইটো এটা কথা সেইটো কাৰণে মই সুধিলোঁ আপোনাক সুবিধা পাওঁতে থেংক ইউ ছ' মাছ ধন্যবাদ তপন দা ভাল লাগিলে ধন্যবাদ